ক্লাছ 10 মেথছৰ চিলেবাছটো ডিছকাছ কৰিম আজি। তোমালোকে যেনেকৈ অলৰেডি জানা এক্সামটো তোমাৰ টোটেল 100 মাৰ্কছৰ হয়, য'ত থিয়ৰী তোমালোকে এক্সামটো 90 মাৰ্কছৰ লিখা আৰু 10 মাৰ্কছটো তোমাৰ ইণ্টাৰনেল এছেছমেণ্ট দিয়া যায়। ঠিক আছে, তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ পৰা মিনিমাম 3 পাছ মাৰ্ক থাকিব লাগে, তোমালোকে পাব লাগিব, আৰু ৰিটেন এক্সামৰ পৰা 27 পাব লাগে। টোটেল কৰি কিনে তোমালোকৰ পাছ মাৰ্ক হৈ যায় 30, আৰু তোমালোকক এক্সামটো লিখিবলৈ কাৰণে সময় পাবা 3 hours। ঠিক আছে, এতিয়া সৰ্বপ্ৰথম এইটো চেপ্টাৰ 9টো যেনেকৈ দেখিছে ইয়াত ষ্টাৰ দিয়া আছে। ইয়াৰ বিষয়ে মই ভিডিঅ'টোৰ এণ্ডত কওঁ, আৰু এইটো কিয় ষ্টাৰটো দিয়া আছে সেইকাৰণে ভিডিঅ'টো একদম অন্তলৈকে চাবা, আৰু জানিবলৈ কাৰণে কোনটো চেপ্টাৰ আহিব আৰু কোনখিনি অনুশীলনী নপঢ়িলেও হ'ব। ঠিক আছে, ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট চেপ্টাৰ তোমালোকৰ হ'ল ৰিয়েল নম্বৰ। ৰিয়েল নম্বৰটো হ'ল বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ পৰা গোটেইখিনি চেপ্টাৰ আহিব। যেনেকৈ চাইছে এইটো ইউনিটছ ৰিকুৱায়াৰ্ড, যিখিনি ইউনিটটো লাগতিয়াল এক্সামত যোনটো আহিব, আৰু এইটো কলম হৈ গ'ল ইউনিটছ অমিটেড। অমিটেড বুলি ক'লে যোনটো এক্সামত নাহে। ঠিক আছে, যোনটো তোমালোকৰ HSLC ফাইনেল এক্সামৰ কথা কৈ আছো ন। ঠিক আছে, চেপ্টাৰ নম্বৰ 1 হৈ গ'ল তোমালোকৰ ৰিয়েল নম্বৰ বাস্তৱ সংখ্যা। গোটেইখিনি চেপ্টাৰটো আহিব যেনেকৈ দেখিব পাইছা। আৰু চেপ্টাৰ নম্বৰ 2 হৈ গ'ল তোমালোকৰ পলিনমিয়েলছ। পলিনমিয়েলছটো হ'ল বহুপদ। ঠিক আছে, বহুপদৰ পৰা গোটেইখিনি চেপ্টাৰটো তোমালোকৰ আহিব। 3 নম্বৰৰ চেপ্টাৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন 2 ভেৰিয়েবলছ। দুটা চলকত ৰৈখিক সমীকৰণৰ যোগ। ঠিক আছে, গোটেইখিনি চেপ্টাৰটো আহিব সেইটো চেপ্টাৰৰ পৰা। চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন, আকৌ গোটেইখিনি চেপ্টাৰ আহিব। কোৱাড্ৰেটিক ইকুৱেশ্যন হৈছে দ্বিঘাত সমীকৰণ। ঠিক আছে, গোটেইখিনি চেপ্টাৰটো আহিব। চেপ্টাৰ নম্বৰ 5 এৰিথমেটিক প্ৰগ্ৰেশ্যন। এৰিথমেটিক প্ৰগ্ৰেশ্যন পৰা গোটেইখিনি চেপ্টাৰ আহিব। তোমালোকৰ চেপ্টাৰ যোনটো হয় চেপ্টাৰ নম্বৰ 5 সমান্তৰ প্ৰগতি। ঠিক আছে, তাৰপিছত চাবা এইটো চেপ্টাৰ নম্বৰ 6 ট্ৰাইংগলছ বা ত্ৰিভুজ। ঠিক আছে, ত্ৰিভুজৰ পৰা তোমালোকে যেনেকৈ দেখিব পাইছা যোনটো ৰিকুৱায়াৰ্ড ইউনিটছ আছে সেইখিনি হ'ল আপ টু 6.4 বা অনুশীলনী 6.3। ঠিক আছে, এক্সাৰচাইজ 6.3, অনুশীলনী 6.3। যোন ইউনিট আছে 6.5ৰ পৰা সেইখিনি নাহিব আৰু পঢ়িবও নালাগে। ঠিক আছে, চেপ্টাৰ নম্বৰ 7 হৈ গ'ল কোঅৰ্ডিনেট জিঅ'মেট্ৰি। কোঅৰ্ডিনেট জিঅ'মেট্ৰি হ'ল স্থানাংক জিঅ'মেট্ৰি। ঠিক আছে, তাৰ পৰা গোটেইখিনি চেপ্টাৰটো আহিব তোমালোকৰ। তাৰপিছত চেপ্টাৰ নম্বৰ 8 হৈ গ'ল ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি। ট্ৰিগনমেট্ৰিৰ পৰিচয়। ঠিক আছে, গোটেইখিনি চেপ্টাৰটো আহিব তাৰপৰা। তাৰপিছত এইটোতো লাষ্টত ক'ম তোমালোকক। চেপ্টাৰ নম্বৰ 10 হৈ গ'ল চাৰ্কলছ বা বৃত্ত। বৃত্তৰ পৰা গোটেইখিনি চেপ্টাৰটো তোমালোকৰ আহিব। আৰু চেপ্টাৰ নম্বৰ 11 হৈ গ'ল তোমালোকৰ কনষ্ট্ৰাকশ্যন বা অংকন। ঠিক আছে, অংকনটো চেপ্টাৰৰ পৰা যেনেকৈ দেখিব পাইছা এক্সাৰচাইজ 11.1 অনুশীলনী 11.1 লৈকে আহিব। ঠিক আছে, ইউনিট 11.3 পৰা পঢ়িব নালাগে, নাহিব। এতিয়া চাইছা চেপ্টাৰ নম্বৰ 12 যোনটো আছে এৰিয়াছ ৰিলেটেড টু চাৰ্কল। ঠিক আছে, বৃত্ত সম্বন্ধীয় কালি। এই চেপ্টাৰ নম্বৰ 12 বৃত্ত সম্বন্ধীয় কালি, ইয়াত অনুশীলনী 12.2 লৈকে আহিব। ঠিক আছে, 12.4 যোনটো ইউনিট আছে সেইটো নাহে, পঢ়িব নালাগিব। ঠিক আছে, চেপ্টাৰ নম্বৰ 13 আহি গ'ল ইয়াত। চেপ্টাৰ নম্বৰ 13 চাৰ্ফেচ এৰিয়া এণ্ড ভলিউম, পৃষ্ঠকালি আৰু আয়তন। এইটো চেপ্টাৰ তোমালোকৰ মনত আছেনে নাই? ক্লাছ 9তো আছিলে তোমাৰ ওচৰত। ঠিক আছে, এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এক্সাৰচাইজ 13.2 লৈকে আহিব। ঠিক আছে, অনুশীলনী 13.2 ইউনিটছ 13.4 অনৱাৰ্ডছটো নপঢ়িলে হ'ব, কাৰণ নাহে এক্সামত। ঠিক আছে, 14 চেপ্টাৰ নম্বৰ 14টো হৈ গ'ল ষ্টেটিষ্টিক্স বা পৰিসংখ্যা। পৰিসংখ্যাৰ পৰা তোমালোকৰ অনুশীলনী 14.3 লৈকে আহিব। ইউনিট 14.5 অনৱাৰ্ডছ নাহে। ঠিক আছে, তাৰপৰা নাহিব। এই গোটেইখিনি যোনটো নাহে এইটো অমিটেড কলমত দিয়া আছে। ঠিক আছে, অমিটেড মানে যোনটো অলাগতিয়াল। ঠিক আছে, তাৰপিছত লাষ্টত হৈ গ'ল তোমালোকৰ চেপ্টাৰ নম্বৰ 15 প্ৰবাবিলিটি। ঠিক আছে, প্ৰবাবিলিটি বা সম্ভাৱ্যতা। সম্ভাৱ্যতাৰ পৰা গোটেইখিনি চেপ্টাৰটো তোমালোকৰ আহিব। ঠিক আছে,
যেনেকৈ চাইছে এইটো থিয়ৰী মাৰ্কছটো হৈ গ'ল টোটেল 90 আৰু ইণ্টাৰনেল এছেছমেণ্ট হৈ গ'ল টোটেল 10 দুটা মিলাই কিনে 100 মাৰ্কছৰ এক্সাম ঠিক আছে এতিয়া আহি গ'ল এইটো চেপ্টাৰ নম্বৰ 9ৰ পাৰ্ট যোনটো মই তোমালোকক কৈছিলোঁ ষ্টাৰ দি থিয়া আছে ইয়াত কি লিখা আছে চেপ্টাৰ নম্বৰ 9 ইজ টোটেলি এক্সক্লুডেড ফ্ৰম দি চিলেবাছ ঠিক আছে চেপ্টাৰ 9টো কোনটো আছিলে চেপ্টাৰ 9 ট্ৰিগনোমেট্ৰিৰ কিছুমান প্ৰয়োগ ঠিক আছে ট্ৰিগনোমেট্ৰিৰ কিছুমান প্ৰয়োগ চেপ্টাৰ 9টো কোনটো আছিলে ট্ৰিগনোমেট্ৰিৰ কিছুমান প্ৰয়োগ ইউছেজ অফ ট্ৰিগনোমেট্ৰি ঠিক আছে এইটো চেপ্টাৰটো নাহে সেইকাৰণে পঢ়িব নালাগিব এইটো হৈ গ'ল তোমালোকৰ টেক্সট বুক মেথছৰ টেক্সট বুক Mathematics for class 10 published by the Assam State Textbook Production and Publication Corporation Limited Guwahati এইটো তোমালোকৰ ক্লাছ 10ৰ মেথছৰ টেক্সট বুক হৈ গ'ল ঠিক আছে এইটো হ'ল তোমালোকৰ চিলেবাছটো এনেকা ভিডিঅ' আৰু চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে আৰু শ্বেয়াৰ কৰিবা কাৰণ তুমি আৰু তোমাৰ বন্ধু বান্ধৱীসকলে গোটেইখিনি ভালদৰে এক্সামটো প্ৰিপেয়াৰ কৰিব পাৰে ঠিক আছে থেংক ইউ